बाक्सानि सालबारियाव नुजाथि फैनानै जौगालु बिथांखिनि अन्थाइखाम्फा गायसनदों आसाम सरकारनि केबिनेट मन्त्री उरखावग्रा ब्रह्मआ। बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोंआव थानाय फातिमाबाद साहा बागाननि फरायसालि न'नि अन्थाइखाम्फा गायसनदों मन्त्री उरखावग्रा ब्रह्मआ। अन्थाइखाम्फा गायसननाय हाबाफारिनि गेजेरजों फैबाय थानाय लकसभा बिसायख'थिखौ लानानै माखासे राजखान्थियारि बिबुंथि लाखिदों मन्त्री ब्रह्मआ। बिथाङा फोरमायदों दि बिजेपिआ गेदेर दोलो हिसाबै गिबियावनो बिजाथि फोसावदों। जोंबो फैगौ 12-15 खालाराव बिजाथिखौ फोसावगोन। नबकुमार सरनियाया 1निफ्राय 1.5 लाखसिम भट मोनगोन आरो बिपिएफ दोलोआ 1.5 लाखनि गोजौआव भट मोनगोन होननानै बिथाङा फोरमायो। আমি ইমান এটা ফেক্টৰ হিচাপে নলওঁ। এতিয়া এই বৰ্তমান ইলেকশ্যনত নৱকৰণীয়া আৰু বিপিএফ একেটা চাৰিতে আছে। আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে দুটা আছে, এটা নহয়। নৱকৰণীয়া আৰু বিপিএফ দুয়োটাও মানে একে চাৰিত থাকিব। এটা যদি 1 লাখ পায়, এই আন এজনেও 1 লাখ পাব, বেছি নাপায়। মই বেছিকৈ দিছোঁ, নৱকৰণীয়া 1 লাখ 1.5 লাখ মান পাই যাব পাৰে, বিপিএফে 1.5 লাখতকৈ অলপমান ওপৰত যাব পাৰে। আমিতো 6 লাখৰ ওপৰত যাম। বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ যিটো শক্তি, এজিপিৰ যিটো শক্তি, ইয়াতে অন্য কথা চোৱা নাই। ইয়াত কোন পাৰ্টি কোন কেণ্ডিডেট কোনেও চোৱা নাই। এইটো মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থী কোন, আৰু এইজন মানুহে গৈ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী যে বনাব গৈ আছে, সেইটোৱে ৰাইজৰ এটা চিন্তা। কওক, যিকোনো মানুহে ক'ব পাৰে। এইটো নৱকৰণীয়াকটো মই মানে এটা এডভাইজে দি আছোঁ, তেওঁ নমিনেশ্যন দিবই নালাগে। দিলে বহুত আইনী সমস্যা আহি যাব তাৰ ব্যক্তিগতভাৱে। এইবাৰ চিৰিয়াছলি তেওঁ ফেচ কৰিব ব্যক্তিগতভাৱে। নহয়, তেওঁলোকে আগৰ পৰাই বিৰোধিতা কৰি অহা কাৰণে তেওঁলোকে বিৰোধিতা কৰি আছে। কিন্তু কাটোতো দেশৰ এটা আইন, অসমৰ বুলি নহয়। আৰু এইটো পাৰ্লিয়ামেণ্টত ৰাজ্যসভা লোকসভা কেতিয়াবাই পাছ কৰিলে। বিৰোধী যদি আছিলে এইটো বাধা দিব পাৰিব লাগিছিল। এতিয়া সেই সময়ত বাধা দিব নোৱাৰি, এতিয়া নাটক কৰাৰ কোনো প্ৰশ্ন নাই। কিন্তু বিৰোধী দলবিলাকক, কিন্তু যিবিলাক আছু বা জুবিন গাৰ্গহঁতে কৈ আছে, ৰাজ্যৰ চেণ্টিমেণ্টক লৈ তেওঁলোকে কৈ আছে হয়তোবা। কিন্তু তেওঁলোকে যেনেকৈ ভাবিছে বা ক'ব বিচাৰিছে, ঠিক তেনেকৈ অসমৰ ৰাজ্যৰ কাৰণে ইমান ক্ষতিকাৰক নহয়। কাৰণ এইটো ৰূপায়ণৰ ক্ষেত্ৰত ৰুল প্ৰেমে কৰিব, ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব থাকিব। কোন দেশৰ চৰকাৰ এনেকুৱা থাকিব যে অবাধ মানে সংখ্যা বিদেশৰ পৰা মানুহ আনিবলৈ ইচ্ছা থকা? তেনেকুৱা নহয়। এক্সেপশ্যনেলি 2-এটা মানে কিবা আছে, কেছ থাকিব পাৰে, এক্সেপশ্যনেলি হিউমেনিটেৰিয়ান ইছ্যু। মই আন্দোলন কৰা মানুহবিলাকৰ বিৰুদ্ধে মই একো ক'বলৈ নাযাওঁ। তেওঁলোকে অধিকাৰ আছে, শান্তিপূৰ্ণ আন্দোলন কৰক। কিন্তু বিৰোধী দলবিলাকক কৈছোঁ, বিৰোধীসকলে যে আজি এটা মানে ইছ্যু পাইছে বুলি যে এটা ওপৰা ওপৰিকৈ কৈ দিছে, তো বিৰোধী দলবিলাকৰ এইটো কোৱাৰ কোনো অধিকাৰ নাই। তেওঁলোকে পাৰ্লিয়ামেণ্টত একোৱে কৰিব পৰা নাই। এই বিলটো পাছ হৈ গ'ল।